নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বিতপন দাস ইউটিউব চেনেল। মই আজি আপোনালোকক বনাই দিম আৰু এটা মাইক ঘৰতে কেনেকৈ বনাব পাৰিব আপোনালোকে মাইক। আপুনি অহাকালি এটা মই ভিডিঅ' দিছিলোঁ, নিশ্চয় চাইছে। আনবক্সিং কৰিছিলোঁ এটা মাইক। মই আজি ঘৰতে বনাই দিম বিনামূলীয়াকৈ। কেনেকৈ আপোনালোকে বনাব ঘৰতে বিনামূলীয়াকৈ, তাৰে লৈ লাগিব আপোনালৈ এডাল হেডফোন এডাল লৈ তাৰপিছত কি কৰিব আপুনি ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব। আৰু যদি ভিডিঅ'টো চাইয়ে ভাল লাগি আছে আপোনাৰ এতিয়ালৈকে, তে ভিডিঅ'টো এটা লাইক কৰি দিয়ক। চাই থাকক ভিডিঅ'টো। আপোনালোকৰ ঘৰততো নিশ্চয় হেডফোন থাকিবই। তেতিয়া হেডফোনডাল কি কৰিব, কিছুমানে ভিডিঅ'ত আপোনালোকে দেখা পাব পাৰে হেডফোনডাল কাটিব দিয়ে। মই আজি হেডফোনডাল কাটিব নিদিওঁ, এনেকৈ হেডফোন ল'ব। মেইন বস্তু হ'ল আপোনাৰ মাইক বনাব লাগে, এইটো লাগিব। এইটো ইয়াত এটা ফুটা থাকে, তাৰে পৰা চাউণ্ডটো আপোনালোকৰ ওলায়। আপোনালোকে বজাৰৰ পৰা বা এনে ক'ৰবাত মাৰ্কেটৰ পৰা এই যদি পায় আপোনালোকে 10 টকাত এনেহেন, মোৰ কালি আনিলোঁ না এই মাইকটোৰ লগত পাইছোঁ। এই যদি পায় 10 টকা মানে এটা কিনিকে ভৰাই ল'ব। যদি নাপায়, বাই চান্স নাপালে আপোনালোকে বেণ্ডেজ পাই যে বগা কাপোৰৰ, সেই দিয়ে লগাই ল'লেও হ'ব। আপোনালোকক দেখাই আছোঁ, এনেকৈ ল'ব আপোনালোকে। এইটো এনেকৈ ল'ব, ইপেডটো তাতে কালেক্ট হ'বই বস্তুটো। এনেকৈ ল'ব, তাৰপিছত চাওক এনেকৈ লগাই ল'ব। যদি এনেকৈ আপোনালোকে লগাব নাপায়, বেণ্ডেজত কাপোৰ লগালেও হ'ব। এনেকৈ লগাই আপোনালোকে অলপ মোবাইলত কৰি অলপ চাউণ্ডটো ভাল পাব। আৰু এইটো যে কলাটো যে দিয়ে, এইটো মানে বেকগ্ৰাউণ্ডটো মানে অলপ ভালকৈ ৰাখে আৰু। এনে বেকগ্ৰাউণ্ডত চাউণ্ড বেছি হৈ থাকিলে ইয়াত মাইকটোত সোমাব নোৱাৰে। এইটোৱে এনেকৈ লগাই ল'ব পাৰিব। 10 টকাত কিনিব পাৰে। যদি আপোনালোক যদি অলপ ভিডিঅ'বোৰ আৰু কোৱালিটি ভাল কৰিবৰ মন থাকে আপোনালোকৰ, আপুনি ফ্লিপকাৰ্ট বা এমাজনৰ পৰা 200 বা 100 টকাত পায়। মই আনিলোঁ, আপোনালোকেও আনিব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু হেপী ইণ্ডিপেণ্ডেন্স ডে'ৰ শুভেচ্ছা থাকিল আপোনালৈ। ধন্যবাদ।